Ready to launch. System check. System fully operational. All right. Preparing to launch. T minus 5 seconds. 5. Hold on tight. 4, 3, 2, What? 1. Killed. What's happening? Are you malfunctioning? System malfunctioning. What? Okay. Eject. Eject. Wake up. Eject. Wake Eject. up. Eject. Oh my God. Eject. Wake up. Wake up. Wake up. Wake up. Wake up. সময় আটাইতকৈ দ্ৰুত বস্তু সোমবাৰ মঙ্গলবাৰ বুধবাৰ বৃহস্পতিবাৰ শুক্ৰবাৰ বহুত সোনকালে গুচি গ'ল আৰু আহি পালেহি শনিবাৰ আৰম্ভ এটা নতুন অধ্যায়ৰ পেজেছবিলাক ব্লেংক এণ্ড জাৰ্ণিটো আনচাৰ্টেন আৰু এই আনচাৰ্টেন জাৰ্ণিটোত আগবঢ়াৰ আগতে দৈনন্দিন জীৱনৰ প্ৰেক্টিকেল ৱৰ্কবিলাক কৰি লোৱাটো ভাল এতিয়া ফুল ফ'কাছ দি প্ৰজেক্টটো আৰম্ভ কৰিম এখন স্ক্ৰিপ্ট লিখিম নতুন কিবা এটা ট্ৰাই কৰিম ইট উইল বি ছ' ফান আই এম হোপলেছ আ বিগ লুজাৰ টেৰিবল ইউজলেছ আই কেন ডু ইট বহুত আনন্দিত মই আই এম ছ' লাকি আই এম লিভিং মাই ড্ৰিমছ আই এম ছ' হেপী মোৰ দ্বাৰা নহ'ব আই এম ইউজলেছ আই এম হোপলেছ এনেবোৰ মুডৰ আপ এণ্ড ডাউনৰ লগত যুঁজি এখন স্ক্ৰিপ্ট তৈয়াৰ কৰোঁ এটা প্ৰজেক্ট নিৰ্মাণ কৰোঁ কিন্তু লগে লগে আহি যায় এটা ভয় অ'ভাৰ থিংকিঙৰ পৰা উপজা ভয় নহয় প্ৰেক্টিকেল ভয় যে অডিয়েঞ্চে মানুহে পচন্দ কৰিব জানো আল্টিমেটলি ফিল্ম হওক বা যিকোনো ধৰণৰ আৰ্ট ফৰ্ম হওক অডিয়েঞ্চৰ কাৰণে বনোৱা হয় মানুহৰ কাৰণে বনোৱা হয় যাতে তেওঁলোকে ৰিলেট কৰিব পাৰে এক্সপিৰিয়েঞ্চটোৰ লগত কাৰণ আৰ্ট ফৰ্মটো অকল এণ্টাৰটেইনমেণ্টৰ কাৰণেই নহয় এক্সপিৰিয়েঞ্চ দেখাবলৈও হয় আৰু এক্সপিৰিয়েঞ্চখিনিৰ লগত যেতিয়া মানুহ ৰিলেট কৰিব পাৰে তেতিয়া এজন ফিল্ম মেকাৰ এজন ভিডিঅ' মেকাৰৰ কাৰণে কামটো সাৰ্থক হোৱা যেন লাগে আমাৰ দৈনন্দিন জীৱনত কবিতাৰ বাক্যবিলাক গানৰ লিৰিক্স বা ছবিৰ অৰ্থবিলাক বুজিবলৈ আমাৰ সময় নাই কিয়নো আমি পেটৰ কাৰণে দুমুঠি চাউল কিনিবলৈ ওলাই যাওঁ অফিচ বা বেপাৰ কৰিবলৈ সময় নাই অৰ্থ বিচাৰিবলৈ গানৰ কবিতাৰ বা চিত্ৰৰ কিন্তু সময় তেতিয়ালৈকে নাই যেতিয়ালৈকে আপুনি কাৰোবাক নেহেৰুৱায় আমি আমাৰ জীৱনত বহুত মানুহ হেৰুৱাম মা দেউতা হওক ভাই ভণ্টি হওক বা আপোনাৰ মৰমৰ কাৰোবাক আপুনি হেৰুৱাব এদিন তেনেবোৰ সময়ত আমি কবিতা বিচাৰি ফুৰিম গান বিচাৰি ফুৰিম বা এখন ছবি বিচাৰি ফুৰিম য'ত আমাৰ দুখবিলাক পেইনবিলাক আমি ৰিলেট কৰিব পাৰোঁ আমি বুজিবলৈ চেষ্টা কৰিম যে আনে কি ধৰণে এই দুখবিলাক এই বেদনাবিলাক কি ধৰণে পাৰ কৰিলে we will be curious to know has someone has ever experienced the pain that we are going through right now বিপদৰ সময়ত জীৱনৰ ডিফিকাল্ট সিচুৱেশ্যনত আৰ্ট অফ এক্সপ্ৰেছনে আপোনাক সহায় কৰিব সেই দিনবিলাক পাৰ কৰিবলৈ ইন হ্যাপিনেছ অলছো আপুনি যেতিয়া বহুত সুখী তেনে সময়তো আপুনি আৰ্ট বিচাৰিবই আৰ্ট binds us আৰ্ট ইজ এবাউট সাষ্টেইনেন্স জীৱিকাৰ কাৰণে যি ধৰণে টকা পইচা লাগে খাদ্য লাগে ঘৰ লাগে কাপোৰ কানি লাগে ঠিক সেইদৰে জীৱিকাৰ কাৰণে সাষ্টেইন কৰিবলৈ লাইফটো আৰ্ট লাগে কলা কবিতা হ'ব পাৰে চিত্ৰ হ'ব পাৰে বা গান ভিডিঅ'বিলাক বনাওঁতে আৰু যত্ন কৰিব মন যায় কিন্তু সময়ৰ নাটনি সময় কম থকাৰ কাৰণে যেন ভিডিঅ'টোৰ লগত মই জাষ্টিছ কৰা নাই কথাখিনি মই ভাল ধৰণে মানুহৰ মাজত প্ৰদৰ্শন কৰিব পৰা নাই প্ৰতি সপ্তাহে এটা ভিডিঅ' দিম বুলি ভাবিলোঁ কাৰণে কৰিলোঁ চ' প্ৰেক্টিকেল ভয়টো আহেই যে অডিয়েঞ্চে একচেপ্ট কৰিব নে নাই বাৰু যি কি নহওক আপলোডটো কৰিব লাগিব আই হেভ টু আপলোড
আপলোড হোৱা নাই কিয় হ'ল কি আপলোড অ' মাই গড কি হৈছে আপলোড প্লিজ আপলোড